নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল। আজি মই প্ৰিয়ংকাই লৈ আহিছোঁ আমাৰ ঘৰত কাতি বিহুনো কেনেকৈ আমি উদযাপন কৰিলোঁ। আহকচোন ভিডিঅ'টো আমি একেলগে সম্পূৰ্ণভাৱে চাওঁ। ইয়া হৈছে চানা, মগু, নাৰিকল ভণ্টি একেলগে মিক্স কৰিছিলে। ইয়া নাৰিকল আৰু কুঁহিয়া, ইয়া আপেল, ইয়া পাণ টোপোলা আৰু লগত পইচা তুলসী তলত দিবলৈ। আৰু ইয়াত তিনিখন চাকি আছে। এই তিনিখন চাকি আমিনো ক'ত ক'ত দিওঁ, ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব দেই, তেতিয়াহে গম পাব। আহক আহক এতিয়া চোৱা আমাৰ মা গ্ৰিলখন খুলিনো ক'লৈ গৈছে। এয়া ভণ্টি হয়, ভণ্টিয়ে ধাননি পথাৰত চাকি দিব লৈছে। এয়া আমাৰ ওচৰৰে নিচা হয়, নিচাই মোক জোকাই থৈ গৈছে, কিনো কৰি আছ তই যে ভিডিঅ'ত ওলোৱাই নাই। এয়া ভণ্টিয়ে ধূপ জ্বলাইছে। এইফালে দিয়া, এইফালে 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 ফুটা, এইফালে ফুটা। এইফালে নহ'ব নেকি? এইফালে দিয়া আকৌ, দুফালে এডাল এডালকৈ দিয়া আকৌ। ভণ্টিয়ে চাকি আৰু ধূপ জ্বলালে। চাকি ধূপ জ্বলোৱাৰ পিছত ভণ্টি, বাৰ্বি আৰু মায়ে তিনিগৰাকীয়ে একেলগে ধাননি পথাৰত সেৱা কৰিছে, যাতে ধানখিনি বহুত ভাল হয়। ইয়া বাৰ্বিয়ে ওলক লৈছে এতিয়া। এবাৰ ভণ্টিয়ে ওলক লৈছে আৰু একেবাৰে শেষত মায়ে ওলক লৈছে। আৰু এতিয়া আপোনালোকক একেবাৰে ওচৰৰ পৰা দেখাওঁ আহক আমাৰ ধাননি পথাৰ। এয়া চাওকচোন গছত কিমান ধুনীয়াকৈ ধানৰ গুটিকেইটা লাগি আছে। আৰু কেইদিনমান পিছত একেবাৰে সোণালী কালাৰ হৈ যাব, আপোনালোকক দেখাম বাৰু মই তেতিয়া। ধাননি পথাৰত চাকি ধূপ দিয়াৰ পিছত মা আৰু ভণ্টি ভিতৰলৈ গৈছিলে, আৰু মই ভাবিলোঁ আপোনালোকক তেতিয়ালৈকে দেখাই দিওঁ আমাৰ ঘৰতনো কি কি ফুলগছ আছে। এয়া অলপ ভিডিঅ' কৰিছিলোঁ, আপোনালোকক তাকে দেখাই দিছোঁ। আৰু আছে বাৰু ফুলগছ, কেতিয়াবা এইখিনিয়ে মই আপোনালোকক ভালকৈ দেখাম। ইয়া বাৰ্বি আৰু মায়ে ভিতৰৰ পৰা কলপাতত চাকি লৈ আহিছে আৰু প্ৰসাদ লৈ আহিছে তুলসী তলত দিবৰ বাবে। ইয়া মায়ে চাকি জ্বলাব লৈছে। ইয়া এবাৰ বাৰ্বিয়ে ধূপ জ্বলাব লৈছে। তাইক একদম ধূপ জ্বলাব লাগেই, মানে মায়ে কৈছে তাইক নালাগে ধূপ জ্বলাবলৈ, তোমাৰ হাতখন পুৰিব পাৰে, কিন্তু তাই মানে নামানে, দিয়া না দিয়া না। মই এবাৰ কৰি চাওঁচোন বৰমা।
কিন্তু আপোনালোকৰ কাৰোবাৰ ঘৰত যদি সৰু এনেকুৱা বাচ্চা আছে আপোনালোকে কিন্তু ওচৰতে চাব, কিন্তু এনেকৈ এৰি নিদিব জুই আগত। হঠাৎ হয়তো হাতখন পুৰি যাব পাৰে, কিন্তু আমাৰ বাৰ্বিয়ে যেতিয়া জ্বলাইছিলে মা ওচৰতে আছে, সেইকাৰণে তাইক জ্বলাবলৈ দিলে মায়ে। আহক এতিয়া চাওঁ মাহঁতে কেনেকৈনো প্ৰাৰ্থনা কৰিছে। প্ৰাৰ্থনা কৰা হ'ল। এতিয়া বাৰ্বিয়ে উলক লৈছে তুলসী তলত। এবাৰ ভণ্টিয়ে উলক লৈছে আৰু ভণ্টিয়ে শলিতাডাল অলপ আগলৈ আগবঢ়াই দিছে যাতে চাকি গছ বহুত দেৰিলৈকে জ্বলি থাকে। আৰু মা এতিয়া তামোল টোপোলা, চাকি গছ আৰু প্ৰসাদখিনি আগবঢ়াই দিছে ভগৱানলৈ বুলি। এয়া প্ৰসাদ। আহক এতিয়া আপোনালোকক লৈ যাওঁ আমাৰ উধানৰ চাকি গছালৈ। এয়া একেবাৰে শেষৰ ৩ নম্বৰ চাকি গছ। আপোনালোকক কৈছিলোঁ যে 3খন চাকি দেখিলেনে ক'ত ক'ত ব্যৱহাৰ কৰিলোঁ। কেনেকুৱা লাগিছে তোমালোকৰ? ভালে লাগিছে। এয়া আমাৰ চুমচুম হয় দেই, আমাৰ ঘৰৰ ওচৰ হয় চুমচুম, বাবাদাৰ ছোৱালী হয়। চুমচুম তোমাৰ নামটো কি আছিলে কৈ দিয়াচোন, পাহৰি থাকিলোঁ নহয়। কোন ক্লাছ তুমি এবাৰ? 1। আমাৰ বাৰ্বি কিহত? 2। প্ৰসাদ দিব আহিছিলে দেই। এয়া আজি কাতি বিহুৰ প্ৰসাদ আপোনালোকৰ সকলোলৈ বুলি মোৰ ফালৰ পৰা। আৰু এইবাৰ চাহক আমাৰ আজি ৰাতি খানাটোনো কি আছিলে।
ইয়াত টেষ্টি গাহৰি মাংস ড্ৰাই ফ্ৰাই ৰহি সাজৰ লগত যিহেতু আমি গগৈ লিখোঁ আমি আজু ককা আইতাসকলক আমাৰ ককা আইতাই মিতুক দিয়ে আৰু ইয়াৰে আপোনালোকক মই দেখাইছোঁ কোনে কোনে খাই ভাল পায় বাৰু ৰহি সাজ ইয়াৰ লগত বইল গাহৰি মাই বনাই আছিলে আৰু একেবাৰে শেষত আছিলে বইলা মাংস ড্ৰাই ফ্ৰাই আলু লগত জালুক দি বনাইছিলে মাইখিনি আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মই ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ